নমস্কাৰ অসমবাসী ৰাইজলৈ মই পোনপ্ৰথমে শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু লগতে আমাৰ ইউটিউব জগতত থকা বিশিষ্ট ব্যক্তিসকল যিসকলে ইতিমধ্যে সফলতা লাভ কৰিছে তেওঁলোকক মই হৃদয়ৰ পৰা প্ৰণাম জনাইছোঁ আৰু লগতে আমাৰ ইউটিউব জগতত থকা সমূহ ভিউৱাৰ্ছক মই মোৰ মৰম যাচিছোঁ। আজি মই আপোনালোকক এটি সামান্য কাহিনীৰে মোৰ দ্বিতীয়টো ভিডিঅ' ক্ৰিয়েট কৰিব গৈ আছোঁ। আপোনালোকে মনোযোগ সহকাৰে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যেন, আৰু ভিডিঅ'টো চালেহে আপোনালোকে কথাখিনি অনুধাৱন কৰিব পাৰিব। সেয়েহে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ জীৱনত আমি আনৰ দেখা দেখি কিছুমান কাম কৰিলে কিয় আমি সফলতা নাপাওঁ? কাৰণ আনৰ যিটো পচন্দ, আনৰ পচন্দ মতে কৰিলে আমি কেতিয়াও সফলতা নাপাওঁ, সেয়া কিন্তু দেখা কথা। নিজৰ পচন্দ মতে কৰা কামবোৰতহে আমি সফলতা পাব পাৰোঁ। আনৰ দেখা দেখি এজনে হয়তো বিজনেছ কৰি লাখ 1.5 লাখ টকা মাহত ইনকাম কৰে, আৰু আপুনি হাজিৰা কৰি দিন হাজিৰা কৰি হয়তো 20,000 টকা মাহত ইনকাম কৰে। কিন্তু সেই বিজনেছমেনজনৰ যিটো ইনকাম 1-1.5 লাখ টকা মাহত, সেইখিনি দেখি পেলাই আপুনি নিজকে কেতিয়াও নাভাবিব যে মই তেওঁৰ দৰে কৰিম। আপুনি সেইটো কৰক যিটো আপুনি বেছি ভাল পায়, আপুনি যিটোত বেছি কমফৰ্টেবল ফিল কৰিব পাৰে যে এইটো কাম কৰিলে মই সফলতা লাভ কৰিব পাৰিম আৰু ইয়াত মোৰ দক্ষতা বা যোগ্যতা আছে। কিন্তু দক্ষতা বা যোগ্যতা নথকা যিকোনো দিশত আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰে। সেইটো কাৰণে বেলেগৰ আনৰ পচন্দৰ কামত কেতিয়াও আগবাঢ়ি যোৱাটো মোৰ মতে উচিত নহয়। নিজৰ পচন্দ মতে নিজৰ কামত আগবাঢ়ি গ'লেহে আমি সফলতা পাব পাৰোঁ। সেয়েহে আনৰ দেখি কেতিয়াও নচলিব, নিজৰ চেষ্টা আৰু কষ্ট সদায় অব্যাহত ৰাখক আৰু নিজৰ পচন্দ মতে কাম কৰক। চাব আপুনি এদিন সফলতা নিশ্চয় পাব।